Hello everyone, good morning. ভালে আছেনে আপোনালোক? চাকচোন পাহাৰখন ইমান ধুনীয়া লাগে মানে আপোনালোকে চাগে কেমেৰাত কাৰণে ভালকে দেখি নাপাব পাৰে বা ফিলটো ল'ব নোৱাৰিব পাৰে কিন্তু মই যে ৰাতিপুৱা সদায় উঠি খিৰিকীখন খুলিয়ে পাহাৰখন চাওঁ ইমান ধুনীয়া লাগে মনটো এনে ভাল লাগি যায় আৰু আমি যেতিয়া ঘৰলৈকে যাওঁ ট্ৰেইনেৰে তেতিয়া সেই পাহাৰখনৰ কাষেৰেই যাওঁ ওচৰৰ পৰা আৰু ধুনীয়া দেখিবলৈ ডাঙৰবিলাক লাগি থাকে বাকি যিয়ে নহওক বাৰু ৰাতিপুৱা পুৱাই আৰম্ভ কৰিলোঁ দিনটোলৈকে আমাৰ এওঁ চাই আছে এতিয়া কাৰ্টন আৰু নখকেইটা হেনো বহুত দীঘল হৈছিলে গতিকে কাটি দিব লাগে মই কাটি দিলোঁ নখকেইটা ঘৰত যাওঁতে আমি জেতুকা লগাইছিলোঁ কেনেকুৱা লাগিছে ক'বচোন বাৰু তাইৰ হাতখনত বৰ ধুনীয়া কালাৰ হৈছে নহয় জানো সৰু বাচ্চা যে কোমল বৰ ধুনীয়া ব্ৰাইট একদম ৰেড কালাৰ হৈছে টিকনি বান্ধি দিলোঁ দুফালে মানে কিহৰ কাৰণে মোৰ সিনিয়ৰ বাইদেউজনীয়ে তাই টিকনি বান্ধিবলৈ ৰাবাৰ বেণ্ড আনি দিছে কেইডালমান কিনি পেলাই এতিয়া তাই হেনো আজি টিকনি বান্ধি যাব গতিকে বান্ধি দিলোঁ টিকনি চেণ্ডেল আজিকালি নিজে নিজে আজিকালি কিছুমান কাম নিজে নিজে কৰিব পৰা হৈছে অৱশ্যে যেনে ধৰক চেণ্ডেলযোৰ পিন্ধি নিজে যাব পাৰে আৰু আপোনাৰ দাঁত নিজে ব্ৰাছ কৰে টুথপেষ্টটো নিজে লগাই লয় ব্ৰাছত মোৰ ছোৱালী আৰু ডাঙৰ হৈ গ'ল আৰু এতিয়া আৰু টেনশ্যন নাই আপোনালোকে জনাবচোন বাৰু আপোনালোকৰ যাৰ এনেকুৱা সৰু বাচ্চা আছে ইমান ধুনীয়া লাগে নহয় জানো দিনটো কেনেকৈ পাৰ হৈ যায় টাইমটো গমেই নাপায় কেতিয়াবা খঙো উঠে অৱশ্যে বৰ দুষ্টালি কৰে কেতিয়াবা আকৌ বৰ দুখ লাগে তাইলৈকে মোৰ সদায় মোৰ লগত ইমান কষ্ট কৰি আছে তাই কিনো জানে একো জানাই হোৱা নাই তথাপিতো মোৰ বেয়া লাগে কেতিয়াবা আৰু ইমান মেচিয়ৰ্ড মানুহৰ নিচিনা কথাবিলাক কয় মোৰ বৰ দুখ লাগে যেন ডাঙৰ মানুহ আৰু মোৰ গৰম লাগিছে নেকি মোৰ কষ্ট হৈছে নেকি অলপ কোলাত ল'ম নেকি বাৰু ইমান বেয়া লাগে মোৰ আহি পালোঁ হস্পিটেলৰ মোক যাব মন কৰা নাই কিয় বা নাজানো আৰু মানে সন্মুখত কাৰোবাক দেখিছে চাগে ৰখি থকা সেইটো কাৰণে আহিলোঁ ডেইলি অহাৰ নিচিনা ইমান বৰিং লাগিছে ডেইলি মানে ইচ্ছা নোহোৱা হৈ গৈছে আৰু আচলতে কি জানেনে নিজৰ জেগাখিনিত নাথাকিলে মানে মনটো বহাবই নোৱাৰি পটককৈ নহয় জানো ইমান দূৰত ঘৰৰ পৰা একেবাৰে মন নবহে ইয়াতে এনেই মানে উপায় নাই কাৰণে থকাৰ নিচিনা এগৰাকী হৈছে পিঠা মানে মোৰ আমাৰ লগত একেলগে ডিউটি কৰা বাইদেউ এজনী ছোৱালী দুয়োজনী একে সমনীয়া আজি তাইক লৈ আহিছে হঠাতে লৈ আহিছে ঘৰত কিবা অলপ অসুবিধাৰ কাৰণে লৈ আহিবলগীয়া হৈছে আৰু দুয়োজনী এতিয়া সব লগ লাগিছে মানে মই ফাৰ্ষ্টতে ভাবিছিলোঁ নামটো যেতিয়া পিঠা বুলি ক'লে মই ভাবিলোঁ পিঠা জানো নাম ফাৰ্ষ্টতে ধৰিবই পৰা নাই পিঠা বুলি কিহৰ কথা কৈ আছে অৱশ্যে পিঠা নহয় পিঠা কিন্তু মই মানে ভাবিছিলোঁ খোৱা পিঠাই নেকি আমাৰ আকৌ মইনাই মানে বাপেকক ফোন কৰি কৈ আছে যে মোৰ ফ্ৰেণ্ড এজনী আহিছে ফ্ৰেণ্ডজনীৰ নামটো হৈছে পিঠা তাৰপিছত আৰু মানে দুজনী খেলিছে তাই অলপমান মানে শকতাবত এই মানে অলপ ভয় কৰে মানে তাই দৌৰি আহি যদি ধৰে মানে মৰমতে ধৰে কিন্তু আমাৰ সিদ্দিকাই ভয়তে মানে ভাবে আৰু মাৰিবই আহিছে নেকি আজি ৰুম বিচাৰি গৈছিলোঁ মানে মোৰ ৰুমৰ পৰা হস্পিটেললৈ ভালেখিনিও দূৰ হয় গতিকে হস্পিটেলৰ আশে পাশে ৰুম বিচাৰি ফুৰিছিলোঁ দিনটো এফাল সময় তেনেকৈ গ'ল পালোঁ অৱশ্যে ৰুম কিন্তু এতিয়ালৈকে ফিক্স কৰা নাই যাম নাযাম ধুনীয়া ইয়াৰ নিচিনাই আমি যিটোত আছোঁ তেনেকুৱাই মানে আচলতে এটা কথা হৈছে আমি যিহেতু কেইদিনমানৰ কাৰণেহে ইয়াতে আছোঁ নহয় জানো গতিকে একেবাৰে ফাৰ্নিচাৰ কিবা কিবি বিচনা হাবি জাবি এইবিলাক মানে কিনি লোৱা নাই আৰু মানে টাইলছ থকা ঘৰ হ'লে মানে ফ্ল'ৰতো থাকিব পাৰি নহয় জানো চাফাকৈ থাকিলে মানে ফ্ল'ৰিংটো ভাল চাই পেলাই ৰুমটো আমি ফ্ল'ৰতে আছোঁ যেতিয়াৰ পৰা শিলচৰত আহিছোঁ ফাৰ্ষ্ট য'ত আছিলোঁ তাতে মই বিচনা এখন মালিকৰ ঘৰতেই পাইছিলোঁ তেওঁলোকৰে আছিল ব্যৱহাৰ কৰা নাছিল সেইখন ইউজ কৰিছিলোঁ নেক্সট টাইম আহিলোঁ তেতিয়াৰ পৰা আমি এনেকৈ মানে টাইলছ লগোৱা ঘৰ বিচাৰি লৈ পেলাই ফ্ল'ৰতে মেট্ৰেছ পাৰি পেলাই তেনেকৈ আছোঁ সেইটো কাৰণে এনেই আজি যিটো ৰুম চাব গৈছিলোঁ ভালেই বাৰু কিন্তু কি হয় নাজানো আৰু বাকী পইচা উলিয়ালোঁ অলপ লাগতিয়াল আৰু তাই ATM-ৰ পৰা পইচা উলিয়াবলৈ বৰ ভাল পায় গতিকে
আজিলৈকে বাৰু ইমানেই, বহুত দীঘলীয়া ভিডিঅ' নবনালোঁ, কেনেকুৱা লাগিল জনাব আৰু আগলৈকে লগ পাম আৰু এটা নেক্সট ভিডিঅ'লৈ। আজিলৈকে বাৰু বাই বাই।